নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 11:05। আজি মই ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আমি অকণমান এতিয়া বজাৰৰ পিনে ওলাই যাম। এতিয়া আমি অকণমান ঘৰৰ বজাৰ কৰোঁ বুলি ওলাই আহিছোঁ। চাওঁচোন কি কি পাওঁ, সেয়া লৈ ল'ম। এয়া আমি এতিয়া পাচলি বজাৰত পালোহি। পাচলিৰ দামখিনি কিবাই লাগি গৈছে, কিন্তু দাম বুলিতো আৰু নল'লে নহ'ব, খাবতো লাগিবই নহয়নে? সেইবাবে দুই এটা লৈ লওঁ বুলি বজাৰখনত অলপ ঘূৰিছোঁ। পাচলিখিনি কিনি লৈ মাছৰ বজাৰলৈ আহি মাছ অলপো লৈ ল'লোঁ আমি এতিয়া। বজাৰখিনি কৰাৰ পিছত এতিয়া আমি চাহ খাবলৈ সোমালোঁ। এয়া কচুৰি আৰু চাহ লৈ ল'লোঁ খাবলৈ বুলি। বজাৰলৈ আহোঁতেই থ্ৰেডিংটো কৰিব লগা হৈ আছিলে। মই পাৰ্লাৰখনত সোমাই ল'লোঁ, জোনাকী বিউটি পাৰ্লাৰ। ইয়াত আপোনালোকে কৰিবহি পাৰে বা কিবা এটা কৈ দিয়ক। আহিব আপোনালোক পাৰ্লাৰলৈ। বাৰ ওচৰত খুব ধুনীয়াকৈ স্মুথিং, ষ্ট্ৰেটনিং চব কৰে ন, থ্ৰেডিং, ফেচিয়েল চব কৰিব পাৰে। আহিব বাৰ ওচৰলৈ দেই। এয়া কোনখিনিত আছে কৈ দিছোঁ আপোনালোকক। শংকৰ ভৱনতে আছে। তাতে আছে, আহিব। আমি এতিয়া বজাৰৰ পৰা আহি আছোঁ। এতিয়া 1:30 বাজিয়ে গ'ল। আমি 11টামান বজাতে আহিছিলোঁ। এতিয়া 1:30 বাজি গ'ল, যিহেতু ভাত বনাবলৈকে আছে। কি কৰিব, বজাৰলৈ অহা মানে ইটো সিটো বজাৰ তেনেকৈ ওলায়ে থাকে নহয়নে? সেইবাবে দেৰি হৈ গ'ল। এতিয়া ঘৰত গৈ পেলাই ফ্ৰেছ হৈ ভাত বনাম বাৰু। এয়া মাহঁতে আজি আমাৰ ঘৰত ভাত খাবলৈ আহিছিলে। এয়া মা, পাপা, দাদা, নবৌ ভাত খাই শেষেই হ'ল আৰু এতিয়া। আমি এতিয়া ভাত পানী খাই আজৰি হৈছোঁহি। আজি ভাত খোৱালে বহুত দেৰি হৈ গ'ল। এতিয়া 6:30 হৈছে। আমি 5:30 বজাত ভাত খাই আজৰি হৈছোঁহে, কাৰণ আমি বজাৰলৈ যোৱা বহুত দেৰি হৈ গ'ল। বজাৰৰ পৰা অহা দেৰি হৈ গ'ল। এতিয়া ভাত খাই আহি পেলাই এয়া দাদা জিৰাইছে, নবৌ বহি আছোঁ। আহিছে দেই, এতিয়া মাহঁত গ'লগৈ, আমাৰ আগবঢ়াই থৈ আহিলোঁগৈ। আপোনালোকক আজি দিনটোত কি কৰিলোঁ কি মেলিলোঁ সকলোখিনি আজি আপোনালোকে গম পালে মোৰ ভিডিঅ'টোৰ জৰিয়তে। আৰু এনেকৈ আপোনালোকৰ মৰম পালে ভিডিঅ' দি থাকিম, সকলোৱে চাই থাকিব। আৰু আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো। শুভৰাত্ৰি।